তো হে গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি আকৌ আমি আছাম ইউটিউব কমিউনিটিৰ লগত জড়িত কেইটামান সৰু সৰু আপডেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হে গাইজ, আজি আমাৰ ফাৰ্ষ্ট আপডেটটো হ'ল জাট প্ৰভাৱজ্যোতৰ ওপৰত। এটা বহুতেই ভাল খবৰ যে জাট প্ৰভাৱজ্যোতে অসমৰ বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে। ইয়াৰ বিষয়ে তেওঁৰ লাষ্ট ব্লগটোত নিজে কিছু কথা কয়। আহক আমি ভিডিঅ'টোৰ সৰু ক্লিপ এটা চাই লওঁ। हम असम की हेल्प कैसे करने वाले, देखो हम वैसे कोई नहीं होते कि इतने बड़े असम की हेल्प कर पाए, लेकिन फिर भी थोड़ा बहुत जो कंट्रीब्यूट करना चाह रहे हैं हम वो कैसे करेंगे। हम वहाँ पर डोनेशन करेंगे, खाने की, कपड़ों की, जिनके मकान टूट गए कोशिश करेंगे। अगर हमारे पास इतना डोनेशन इकट्ठा हो जाता है उनके मकान बनवाएंगे, अपनी तरफ से भी करेंगे। ये नहीं कह रहे कि हम सिर्फ आपसे मांग रहे हैं, हम चाहते हैं, देखो बहुत कम चांस होता है ये मौका मिले। अगर किसी को ये मौका मिल रहा है ना तो प्लीज करो, उसमें कुछ भी ऐसा मत करो कि हाँ भाई हम नहीं करेंगे, ये है वो है, नहीं करना कोई दिक्कत नहीं है, लेकिन हम अपनी तरफ से कर रहे हैं। मैं ना अपनी तरफ से जितना मेरे से हो सकेगा वहां की सिचुएशन देख के मिनिमम 3 लाख तो मैं करने ही वाला हूँ। 3 से ऊपर जरूरत पड़ी 5 तक भी जा सकता हूँ। और मैं चाहता हूँ आप लोग भी ना बिल्कुल खुले दिल से करो, ये मत सोचना। यहीं पर समीरन का, आपने समीरन का अकाउंट इसलिए लिया क्योंकि उसका आसाम का ही है, वहां जाएंगे, पैसे निकालने में आसानी होगी, हमें खर्चा करने में आसानी होगी। 20 रुपए कुछ भी है ना, जरूरी नहीं है कि आपको 1 लाख रुपए, 2 लाख रुपए, 5 लाख रुपए करना है। 10 रुपए लिमिट है, 20 रुपए लिमिट है, 15 रुपए लिमिट है, 100 रुपए लिमिट है, लाख। গাইজ, আজি আমাৰ নেক্সট আপডেটটো হ'ল ৰাকেশ জুনিয়ৰৰ ওপৰত। ৰিচেণ্টলি তেওঁৰ ভিডিঅ'ত ব্ৰেণ্ড প্ৰমোশ্যন কৰাৰ বাবে হেড কমেণ্ট পাইছে বা নিগেটিভ কমেণ্ট পাই আছে। ওপৰত ৰিয়েক্ট কৰে তেওঁৰ কিছু কথা কয়। আহক আমি ভিডিঅ'টোৰ সৰু ক্লিপ এটা চাই লওঁ। 9 মাহত গাইজ মই জাষ্ট ইউটিউবৰ পৰা এটা পেমেণ্ট পাইছিলোঁ, য'ত মই 2 মাহ আগত 11,000 টকা পাইছিলোঁ, আপোনালোকে সকলোৱে জানেই। তো এতিয়া কথা হ'ল গাইজ, মোৰ তাত বৰ্তমান 2-এটা প্ৰমোশ্যন আহি থাকেই, যিকেইটা মানে মই নললি নহয়। কাৰণ কিয় জানে, মই যিহেতু ইউটিউবৰ পৰা মান্থলি ইনকাম নাপাওঁ, ক'ৰবাত 2 মাহ 3 মাহৰ মূৰে মূৰেহে পাম। তো মোৰ কাৰণে চলাৰ পইচা নালাগিব। তো 2-এটা প্ৰমোশ্যন আহে, কিন্তু আহিলে আপোনালোকে হাহাকাৰ কৰে, এই প্ৰমোশ্যন লৈছোঁ, অমুক লৈছোঁ, বহুত লৈছোঁ। যদি মই প্ৰমোশ্যন নলওঁ মই মানুহটো চলোঁ কেনেকৈ গাইজ। তো লাষ্ট 2টা ভিডিঅ'ত মই 2টা প্ৰমোশ্যন লৈছোঁ। এটা ভিডিঅ'টো প্ৰমোশ্যন আপোনাৰ বানপানী ৰিলিফতে গুচি গ'ল। এইখিনিতে এটা গাইজ বহুত ইম্পৰ্টেণ্ট কথা, অসমত বহুত ইউটিউবাৰ আছে, কিন্তু হ'লে গাইজ এই যি প্ৰমোশ্যনগিলা পাই থাকে, এটা প্ৰমোশ্যননো কিমান টকা লৈ চাওক। বৰ্তমান সময়ত মোৰ লগত আছে 15,000 ছাবস্ক্ৰাইবাৰ, তো ইমান বেছিও টকা নাপাওঁ। তথাপিও মই আজি ফাৰ্ষ্ট টাইমৰ কাৰণে ৰিভিল কৰি দিওঁ। কিয় জানে, আপোনালোকে বহুত মানে যাহ তাহ কমেণ্ট কৰি থাকে, ভাল নালাগে, মনটো বেয়া লাগে, ভাবে নেকি বহুত টকা পাই আছে এটা প্ৰমোশ্যনত। চাওক, মই এটা প্ৰমোশ্যনত 1,000 টকা পাওঁ বৰ্তমান সময়ত। তো 2টা প্ৰমোশ্যন কৰিছিল, 2,000 টকা পাইছিলোঁ, 1,000 টকা ফ্লাট ৰিলিফতে গুচি গ'ল। আৰু নেক্সট আপডেটটো হ'ল ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱাই তেওঁৰ ইনষ্টাগ্ৰাম আইডিৰ যোগেদি জনায় যে paidostro.com পৰা পোৱা 100% প্ৰফিট তেওঁ বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক দিব। আমি তেওঁৰ ভিডিঅ'ৰ সৰু ক্লিপ এটা চাই লওঁ আহক। মোৰ ডিম্পুজ ব্লগৰ লাষ্ট ভিডিঅ'টো চালে নে নাইবা? তাতে ৰুম এডিটৰ্ছৰ তৰফৰ পৰা আমি বানপানীত মানে সেই ক্ষতিগ্ৰস্ত হোৱা মানুহক এটা সৰু সহায় কৰিছিলোঁ, বহুত বেছি ভাল লাগিল, সকলোৱে ভাল পাইছে। তো আমি মাছুদ ভাই আৰু মই এটা বেলেগ কথা ভাবিছোঁ এইবাৰ, যে আমাৰ paidostro.com-তো চলা পাই না, paidostro টি-চাৰ্ট এই চলা, তো এইবাৰ ভাবিছোঁ যে বানপানী এডিশ্যন মানে সেনেকুৱাই হ'ব আৰু, যে এটা মানে আমি paidostro সেই ওলাম, তাতে বানপানী মানে সেই হ'ব, আৰু তাৰ পৰা পোৱা 100% যি মানে সেই হ'ব পইচা প্ৰফিট, আমি বানপানী ৰিলিফ কৰিব চেষ্টা কৰিম। আৰু এই মানে কি হ'ব, paidostro বৰ্তমান চলাৰ প্ৰতিটো চলাৰ এগেইনষ্টতে আমি এটা পইচা 30 টকা 40 টকা আমি নেক্সট বানপানী ক্ষতিগ্ৰস্ত হোৱা মানুহক দিবলৈ সহায় কৰিম। মানে যেনেকৈ পাৰোঁ আৰু তেনেকৈ আমি সকলোৱে মিলি চেষ্টা কৰি আছোঁ, যাতে বানপানীৰ ক্ষতিগ্ৰস্ত হোৱা মানুহখিনিক আমি সেই কৰিব পাৰোঁ। তো নেক্সট ভালকৈ ভিডিঅ'ত পাই যাব।